আৰু এতিয়া ভিতৰত সোমাই গ'লো ঘৰত আৰু এইজন হ'ল তেওঁৰ কি বুলি কয় সিহঁতৰ ভাষাত আব্বা নেকি আৰু খাবলৈ কি দিছে চাই লওক আৰু চাহ তাহ খাই উঠি অলপ সিহঁতৰ বাৰীখনৰ পিছফালে চাব আহিছোঁ মই যেতিয়া আহিছিলোঁ তেতিয়া এই পুখুৰীটো একদম পানী ভৰ্তি আৰু এতিয়া খালী আৰু এইফালে হ'ল স্কচৰ বাগান বোলে সেইখন আৰু এইটো হ'ল সিহঁতৰ মুৰ্গীৰ গঁৰাল নতুনকৈ বনাইছে আৰু সিহঁতৰ ঘৰটো আপোনালোকক দেখুৱাই দিছোঁ অলপ ঘূৰাই পকাই ঘৰটো মানে কি চোতালখন এইবোৰ স্কচৰ গছ স্কচ লাগি আছে পুৰা একদম আৰু চাহ তাহ খাই উঠি আমি সিহঁতৰ বোলে দাদাহঁতৰ ঘৰ ওচৰতে হয় তো সিহঁতৰ ঘৰলৈকে ফুৰাবলৈ গৈ আছে আমাক স্কচবিলাক একদম পুৰা লাগি আছে কেনেকৈ আৰু এতিয়া আমাৰ আহিব সময় হৈছে তো অহাৰ সময়ত তাৰ মাকক মানে কি প্ৰণাম কৰি কিনে আৰু তাৰ দেউতাকজন বা ক'ত গৈছে নাজানো আৰু এইজন হ'ল তাৰ ৱাইফ আৰু এই তিনিটা তাৰ বাচ্চা ছোৱালী সৰুটো ছোৱালী ডাঙৰ দুজন ল'ৰা আৰু আমি আহি পালোঁ আমাৰ ঘৰ মানে চিঙিৰা ইমান দিন হ'ল পানী মাৰা নাই তো সেইকাৰণে ভাবিলোঁ ঘৰতো পানী মাৰি কেনে যাওঁ বুলি আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো